Good morning guys. আৰু আজি আমি এতিয়া গৈ আছো মামাহঁতৰ ঘৰলৈ আৰু এতিয়া আৰু পিছফালে ফন্টি হাজি কাছি আছে আৰু এফালে আমি হেৰি হলো কৈ আছো যাত্ৰা আৰম্ভ হ'ল আৰু মাছ কেইখন টুটুৰিতে ওলমাই লৈছো আৰু ফটেও ধুনীয়াকৈ পিন্ধিছে মই পিন্ধিব পৰা নাই কাৰণ মই পেকপেকাই আছিলো মা তাৰ বাবে পিন্ধিলো মামাহঁতৰ পদূলি পাই গ'লো আৰু এতিয়া বলক ভিতৰলৈ সোমাই যাও বলক এয়াই হ'ল আমাৰ মামাহঁতৰ ঘৰ বাহিৰত চাগে কোনো নাই ভিতৰতে আছে গোটেইবোৰ সোমাই যেহেতু আইতাৰ গাটো ভাল নহয় ভিতৰতে শুই আছে আইতা আৰু এয়া হ'ল মামাহঁতৰ গছৰে ফুল ধুনীয়াকৈ ফুলি আছিলে বাবে মই ভাবিলোঁ অলপ ভিডিঅ' কৰি লওঁ এইফালে আইতা আৰু মা কথা পাতি আছে মানে খবৰ লৈছে আইতাৰ আৰু এইফালে জেঠিমা কাষতে বহি আছে মানে ওচৰৰে জেঠিমা আহিছে আমি যোৱা খবৰটো পাই আহিছে জেঠিমা আইতা মা কথা পাতি আছে আৰু এইফালে ভাইটি মোবাইল চাই আছে আৰু এইফালে মামী মামা ভণ্টি চাহৰ ব্যৱস্থা কৰিছে খিৰিকীখন মই খুলিলোঁ আৰু এইফালে আমাৰ মামা মামী পাকঘৰত মামী চাহ বনাই আছে ঘৰত কি কি আছে দেখুৱাইছোঁ লাৰু আৰু মিঠাই আছিলে বিস্কিট এয়াই আৰু এইখিনি দেখিলে আপোনালোকে চাহ হৈ গ'ল আমি ৰেডি চাহ লৈ আহিছে এতিয়া আমি খাব লাগে আৰু हम लोग चाय खा रहे हैं और ये हमारी विंडो ये हम है ये हमारी चाय है और हम अब पारी करेंगे মাজে অলপ আড্ডা জানেতো আপোনালোকে যে চাহৰ টেবুলত বহিলে কিমান কথা ওলায় গতিকে আমি গোটেইবোৰে বহি আড্ডা মাৰিছোঁ চাহ খাইছোঁ আৰু এইফালে মামাই কিবা কিবি কৰি আছে মানে গাখীৰ চাহ ৰঙা চাহৰ ওপৰত বুজাই আছিলে আৰু এইফালে আহিলোঁ আৰু মই বাৰীৰ ফালে আৰু ইমান ধুনীয়াকৈ ফুল ফুলি আছে আৰু ঠাইবোৰ ইমানেই চাফা মই আৰু ভিডিঅ' বাৰীত আহিছোঁ আৰু এইফালে দেখিছে আপোনালোকে ধানৰ পুঁজি আৰু ইয়াতে দুকপিমান ফটো উঠিছোঁ মই আৰু ভণ্টি উঠালে মোক আৰু ভণ্টিক মই উঠালোঁ দুকপিমান ফটো অৱশ্যে ইয়াত নাই দেখুৱাব পৰা নাই আৰু বাৰীখনকে মই ভিডিঅ' কৰিলোঁ আৰু এইফালে কঁঠাল আৰু আহিয়ে মামাক কৈছোঁ যে আজি মই কঁঠাল লৈ যাম কাৰণ সৰু থাকোঁতে কঁঠাল খোৱাৰ যিটো মজা সৰু মানে মুচি থাকোঁতে সেয়া ডাঙৰত নাপায় আৰু গতিকে লৈ যাব লাগিব আজি যাওঁতে বাৰীত থাকোঁতে মামাই মাতিলে দৈ চিৰা খাবলৈ দৈ চিৰা খাব আহিলোঁ এইফালে মা ডাঠা কাটি আছে এইফালে মই দৈ চিৰা খাই আছোঁ তাৰ পাছত আমি ফুৰিব ওলাইছিলোঁ মামাহঁতৰ ওচৰত থকা আৰু এজন মামা আছে আমাৰ সেই মামাহঁতৰ ঘৰত গৈ আছোঁ এয়া ভণ্টি আৰু মামাহঁতৰ ঘৰ পালোঁ বলক ভিতৰত যাওঁ এইফালে মা আহিছে মা বহি আছে মই বাহিৰত আছিলোঁ এতিয়া আৰু মামাহঁতৰ বাৰীত আহিছোঁ এইফালে মামাই ঠাইখিনি দেখুৱাব আনিছিলে কাৰণ কাষেৰে সেই যে দেখিছে বাঁহ গছ কেইজোপা তাৰ পিছফালেৰে নদী এটা বৈ গৈছে গতিকে সেইফালে ভাল ঠাই আছে বুলি মামাই ক'লে ফটো উঠিব পৰা গতিকে আমি আহিলোঁ ভণ্টিও আহিলে এইফালে মামাৰ ছোৱালীজনী আহিলে আৰু ফটো উঠি আছোঁ গোটেইবোৰে দেখিছে আপোনালোকে আহল বহল ঠাই ভাল লাগিছে মামা আৰু এইফালে আকৌ এবাৰ বাৰীৰ ফালে আহিলোঁ কঁঠাল কাটিলে কঁঠালটো কাটি দিলে এতিয়া লৈ যাব পাৰিম আৰু এতিয়া আমি এতিয়া
মুহূৰ্ত আৰু এতিয়া যাব ওলাইছোঁ আমি ঘৰত গোটেই চোতালত ওলাইছে বহি এনেই অলপ কথা পাতি আছে ভণ্টি হাঁহিছে আৰু মামী মামা মা আইতা ভণ্টি ভাইটি আমি আটাইবোৰে বহি কথা পাতি আছোঁ আৰু লাহেকৈ যামেই আমি আৰু গতিকে তেজপুৰ দেখিছে তেজপাত লৈছোঁ আৰু কথা বতৰা হৈ আছে খা খবৰ লৈছে ঘৰৰ ভণ্টি চিন্তা হৈছে আৰু শেষ মুহূৰ্তত যাব ওলালো এতিয়া আমি ঘৰত যাওঁ ওলাইছোঁ আৰু এতিয়া আমি যাব ৰেডি ভাইটি আহিলে বস্তুখিনি ভৰাই আছে তেজপাত আৰু কঁঠাল কিবা কিবি লৈছে চশমা টচমা পিন্ধি ৰেডি একদম চশমা টচমা মাৰি ট্ৰফিৰ দৰে ৰেডি মামাহঁতে এতিয়া আমাক বাই বাই দি আছে আৰু আমাৰ যাত্ৰা ঘৰলৈ আৰম্ভ হ'ল গতিকে ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো মই ইয়াতে সামৰিম তেতিয়ালৈ বাই বাই টেক কেয়াৰ